কণমানি কুঁহিপাত চেনেলটিলৈ মোৰ সকলো মৰমৰ কণমানিকে স্বাগতম। কণমানিহঁত, আজি তোমালোকক মই এটা ধুনীয়া কবিতা শুনাম। কবিতাটোৰ নাম কি জানানে? কবিতাটোৰ নাম হৈছে মাহবোৰৰ গীত। তোমালোকে নিশ্চয় অসমীয়া মাহবোৰৰ নাম জানাই। মাহবোৰ সলনি হোৱাৰ লগতে কি সলনি হয় আমি শুনো ব'লাচোন। মাহবোৰৰ গীত। বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠমহীয়া ৰ'দৰ তাপত শৰীৰ ব্যাকুল। আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণমহীয়া বৰষুণত সাধু শুনাই কাম। ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰি বন থাকে হিমত তিতি। কাতি মাহত আকাশ বন্তি লগাই শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। পুহমহীয়া জাৰত কপি নিহালিখন লওঁ, মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ। ফাগুন আহে পলাশ ফুলে পছোৱা বতাহ বয়, চ'তৰ শেষত নতুন বছৰ আদৰি ল'বৰ হয়। কণমানিহঁত, তোমালোকলৈ আগবঢ়োৱা আজি কবিতাটি কেনেকুৱা পালা বাৰু? এই কবিতাটিৰ নাম আকৌ এবাৰ কৈ দিছোঁ। এই কবিতাটোৰ নাম হৈছে মাহবোৰৰ গীত। যদি তোমালোকে কবিতাটি শুনি ভাল পালা তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহিছোঁ। ধন্যবাদ।